প্ৰায় সন্ধিয়া সময়ত হাতত চাহৰ কাপ লৈ দেউতা আৰু মই মানে এনেকৈ টিভি চাই খুব লেকচাৰ দিওঁ। আৰু যি মানে আমাক দুটাকে চাই ভাবে ইহঁতে কি বেলবেলাই থাকে। আমি মানে সদায় মানে ইমানে কমেণ্ট্ৰি কৰোঁ, কি ক'ব, হয় মা ঘৰত নাছিল, মা অহা গম পাই জিমিৰ মানে দেওধা উঠিছে, পাগলৰ দৰে সি নেচ চেচ হিলাই অ'ত জঁপিয়াই ত'ত জঁপিয়াই পাগল হৈ গৈছে। আৰু আহি গ'ল ডাঙৰ বৰষুণ, আৰু বৰষুণ বুলি ক'লে মাংসটো একদম খুবেই মজা। মাংসটোৰ কালাৰটো বেলেগ দেখিছেনে? হয়, হাঁহৰ মাংস। আজি বনাম ৰুটি আৰু হাঁহৰ মাংস, কাৰণ বতৰ আছিল ঠাণ্ডা, এইফালে বৰষুণ, আৰু মানে আপোনালোকৰ ফালে দিয়ে নিজানো, আমাৰ ইফালে মানে চেৰাপুঞ্জী নিচিনা অলপ বৰষুণি দি থাকে, বহুত বৰষুণ দিয়ে। তো সেইকাৰণে মোৰ গৰম গৰম মাংসৰ জোল ৰেডি। কাষ্ট এই ভ্লগটোত মানে কেই ছেকেণ্ডৰ ভিতৰত মাংসখনো যদি হৈ গ'ল হয়, এইটো কেতিয়াও নহয় বাৰু। যিয়ে নহওক মোৰ মাংস ৰেডি হৈ গ'ল শুকান ৰুটি। বাছ আজি মেনুত ইমানেই, শুকান ৰুটি, মাংস আৰু কেঁচা পিঁয়াজ। মইতো বহুত ভাল পাওঁ, আপোনালোকে কেনেকুৱা পাই জনাব, আৰু চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব দেই। তো মানে মাংস চাংস খোৱা হোৱাৰ পিছত এখেতক দেখিছেনে পুৰা পেট বজাই বজাই শুই আছে। আজিলৈ ইমানেই, বাই বাই।